So hello and guys, তো ফাইনালি এতিয়া সন্ধিয়া 4টা বাজিছে। তো বৰ্তমান কামৰ জেগাৰ পৰা মই আহি পালোঁ ঘৰলৈ। তো এয়া ঘৰ তো ইয়া দেখিছে মানুহজনীয়ে ৱাইফে এই ডাঙৰ বাঁহ এডাল লৈ ৰখি আছে বৰ্তমান মোক কাম দিবলৈ। তো ইয়া বাইকখন বৰ্তমান আহি কিনে জাষ্ট ৰখাই মেলি মই গা পাত ধুই কিনে বহিছোঁ অকণমান। তো ইয়া দেখিছে হেল্পাৰ মিস্ত্ৰী লগতে আছে আৰু ইফালে মোৰ ল'ৰাটো দেখিছেনে কি ধুনীয়াকৈ ঝুলি আছে। তো বৰ্তমান মই যোন জেগালৈ কামলৈ গৈছিলোঁ সেইটো জেগাত অকণমান নেটৱৰ্ক প্ৰব্লেম হয়। বৰ্তমান ভিডিঅ' মিনি ব্লগ আপোনাৰ শ্বৰ্ট ৰিল আপলোড কৰিম বুলি ক'লে মানে প্ৰচেচিং দেখুৱাই কণ্টিনিউ আপোনাৰ 2-1 ঘণ্টা লাগি যায় আপলোড দিবলৈ। তেতিয়ালৈকে মোৰ ডাটা প্ৰায় মোৰ 2 GB ভৰা আছে। তো 2 GB একো পাত্তাই নাপায়। তো সেই ঘপকৈ শেষ হৈ যায়। আৰু বৰ্তমান সেয়ে ঘৰত আহি মই বিশেষ এই কথাটো জনাবলগীয়া হৈ গ'ল আপোনালোকক। তো যদি কিবা ভুল ভ্ৰান্তি হৈছে তো ক্ষমা কৰিব। তো এয়া দেখিছে এতিয়া ধুনীয়াকৈ বহি আছোঁ ঘৰলৈ আহি কিনি। তো কাইলৈ হৈছে দেওবাৰ। তো কালি কি হয় চাওঁ, গাটোতো অকণমান ভাল লগা নাই, হ'লেও চাওঁ আৰু যদি ইহঁতে মোৰ মালিক দুজনে যদি ফোন কৰি কয় যে কালি যাব পাৰিবি কি নোৱাৰো, যদি জোৰ জবস্তি কৰে যাম আৰু কালি। হ'লেও কিন্তু গধুৰ বস্তুবোৰ অকণমান ডঙাটো বন্ধ কৰা হ'ব আৰু চাওঁ হালকা বস্তুবোৰ কালি যদি চেলিং কৰিব পাৰোঁ তো যাম। তো কালি চেপনলৈ গ'লে মই আপোনালোকক কালি চেপনৰ ভিডিঅ' দিম। তো সেয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।